নমস্কাৰ বন্ধু বান্ধৱীসকল ৰান্ধনীশালৰ জ্যোতিৰ অন্য এটা ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক ভালে আছেনে? আশা কৰিছোঁ মই আপোনালোক ভালে আছে। আজি প্ৰায় কেইবাদিনো হ'ল মই আপোনালোকৰ মাজলৈ ভিডিঅ' আনিব পৰা নাই। আজি ভাবিলোঁ নতুনকৈ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলকচোন। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকে ভিডিঅ'টো মাজত স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো শেষত চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ পোৰা কলৰ এখন কোপ্তা কাৰী। কাৰীখন দেখিছেনে? কাৰীখন দেখিবলৈ যিমান ধুনীয়া, খাবলৈও তাতকৈ দুগুণে সোৱাদ হয়। ব'লক তেনেহ'লে আজিৰ এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। এই পোৰা কলৰ কাৰীখনৰ বাবে মই 3টা পোৰা কল আগতীয়াকৈ সিজাই লৈছোঁ। সিজাই লোৱা কলকেইটাৰ পৰা মই বাকলিকেইটা এৰুৱাই ল'ম। ধুনীয়াকৈ বাকলিকেইটা গুচাই ল'ম। এয়া দেখিছেনে? ধুনীয়াকৈ এৰাই আহে সিজাই ল'লে। এনেদৰে তিনিওটা গুচাই ল'লোঁ। তাৰপাছত মই এতিয়া তিনিওটা ভালদৰে পিটিকি ল'ম। মিহিকৈ পিটিকিব লাগে এইকেইটা। এয়া মোৰ পিটিকি হৈ গ'ল। ইয়াত মই সানিবৰ বাবে মই 2 চামুচ বেচন দিছোঁ। যদি ঢিলা হয় আপোনালোকে আৰু সেই হিচাপমতে বেচন দিব পাৰে। লগত হালধি দিছোঁ, নিমখ দিছোঁ সোৱাদ অনুযায়ী আৰু জিৰা গুড়ি দিছোঁ আৰু ৰেড চিলি পাউডাৰ দিছোঁ অলপ আৰু গৰম মছলা দি লৈছোঁ আৰু কাটি থোৱা পিঁয়াজ অলপ দি লৈছোঁ আৰু মই কেইটামান কাটি থোৱা মান ধনিয়া পাতো দি লৈছোঁ। লৈ এইখিনি ধুনীয়াকৈ গোটেইখিনি মিহল হোৱাকৈ মই সানি ল'ম। পিটিকাৰ কাৰণে যিমানটো যেনেদৰে সনা হয় তেনেদৰে সানি ল'ব লাগে। এনেদৰে মোৰ ভালকৈ সানি হৈ গ'ল। এতিয়া মই কোপ্তাকেইটাৰ কাৰণে যেনেদৰে আকাৰ দিব লাগে মই তেনেকৈ গোল কৰি ধুনীয়াকৈ মই হেঁচা দি মই আকাৰ দি ল'ম। এনেদৰে মই হেঁচি দিছোঁ, দেখিছেনে? কোপ্তাকেইটা এয়া দেখিছেনে? ধুনীয়াকৈ মই বনাই লৈছোঁ। আনটো মই এনেদৰে বনাই ল'ম। গোল কৰি ধুনীয়াকৈ মাজত অকণমান হেঁচি দিলে কোপ্তাকেইটা ধুনীয়া আকাৰ লয়। এইদৰে মই বনাই লৈছোঁ। আটাইকেইটা মই এনেদৰে বনাই ল'লোঁ। এতিয়া মই ভাজিবৰ বাবে এখন কেৰাহী গৰম কৰি অলপ তেল দি লৈছোঁ। আপোনালোকে যি তেল খায় সেয়া তেলেই ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই কোপ্তাকেইটা এটা এটাকৈ দি ভাজি ল'ম। আপোনালোকে কোপ্তাকেইটা যিমানটো আকাৰত খাম বুলি ভাবে সিমানটো আকাৰ কৰি বনাই ল'ব পাৰে। মই ইমানটো জোখত বনাই লৈছোঁ। এতিয়া মই লুটিয়াই দিম। ৰঙা হোৱাকৈ ধুনীয়াকৈ মই ভাজি ল'ম আটাইকেইটা। জুইটো বেছিকৈও নিদিব, একেবাৰে কমায়ো নিদিব, মিডিয়ামত ৰাখিব, তেতিয়া ধুনীয়াকৈ ভিতৰটো সিজি আহিব। এয়া দেখিছেনে? ৰঙা হৈ গৈছে। মই এতিয়া কাঢ়ি ল'ম ভাজি লোৱা আটাইকেইটা কোপ্তা। এতিয়া বাকী থকাকেইটাও এনেদৰে দি লৈ মই ভাজি ল'ম।
এইকেইটা হৈ গৈছে, মই উঠাই ল'ম। এতিয়া মই ফোৰণৰ বাবে 2টা শুকান জলকীয়া দি লৈছোঁ আৰু মই কেইটামান গোটা জিৰা দি লৈছোঁ আৰু কাটি লোৱা পিঁয়াজখিনিও দি লৈছোঁ। এইখিনি অকণমান ভাজি পিঁয়াজখিনি অকণমান ৰঙা হোৱাৰ পাছত মই আদা নহৰুৰ পেষ্টখিনি দি মই ভালদৰে ভাজি কেঁচা কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। এইখিনি এতিয়া ভজা হৈ গ'ল। এতিয়া মই কাটি লোৱা বিলাহীকেইটা দি অকণমান ভাজি সিজিবলৈ দিম। এতিয়া অকণমান সিজাৰ পাছত মই তাত অকণমান চেনি দি দিম। চেনি দিলে কাৰীখন অকণমান মিঠা মিঠা আহে, নিমখ দিয়া মিঠা হয়, খাবলৈ ধুনীয়া হয়। আৰু মই সেই হিচাপত হালধি দিছোঁ, নিমখ দিছোঁ সোৱাদ অনুযায়ী, আৰু জিৰা দিছোঁ সৰু চামুচেৰে আধা চামুচ, আৰু ৰেড চিলি পাউডাৰ দিছোঁ, আৰু ধনিয়া গুড়ি দিছোঁ, আৰু গৰম মছলা দিছোঁ। এইখিনি গোটেইখিনি অকণমান ভাজি মছলাখিনি সিজিবৰ বাবে মই তাত অকণমান পানী দি দিম। মছলাখিনি সিজি অকণমান তেল বিৰিঙাৰ পাছত মই সেই কাৰীখনৰ হিচাপত মই পানী দিম। এতিয়া অকণমান লৰাই দিছোঁ। এতিয়া অকণমান উতলাৰ পাছত মই ভাজি লোৱা কোপ্তাকেইটা দি ল'ম। এতিয়া কোপ্তাকেইটা সিজিবৰ বাবে অকণমান উতলাই ল'ম। লগতে মই কাটি লোৱা কেঁচা জলকীয়া 2টাও দি লৈছোঁ। এতিয়া মই ঢাকনাখন দি উতলিবলৈ দিম। এয়া দেখিছেনে উতলি আছে। এইখিনি মোৰ হৈ গ'ল উতলি, গ্ৰেভিখিনি জোখৰ হৈ গৈছে। আৰু মই এতিয়া শেষত মই মান ধনিয়া পাত কেইটামান দি দিছোঁ ধুনীয়া গোন্ধ ওলাবৰ বাবে। এইখন কাৰীখন দেখিছেনে? এয়া চাওক, মই লৰাই দেখুৱাই দিছোঁ। এয়া দেখিছেনে? মই যদি বিলাহীকেইটা মিক্সিত পিচি দিলোঁ হয় কাৰীখন আৰু সুন্দৰ হ'লহেঁতেন। মই মাত্ৰ কাটি দিছিলোঁ বিলাহীকেইটা, সেইকাৰণে অকণমান গোটা গোটা দেখা গৈছে। এতিয়া মই এটা কোপ্তা প্লেটত লৈ মই এটা ভাঙি দেখুৱাম আপোনালোকক। চাবচোন কিমান ধুনীয়া লাগে দেখিবলৈ। এয়া দেখিছেনে কোপ্তাটো ভিতৰখন কিমান ধুনীয়াকৈ সিজিছে, কিমান ধুনীয়া হৈছে, খাবলৈ বৰ ধুনীয়া হয়। এনেদৰে আপোনালোকে বনাই খাই চাবচোন। এয়া দেখিছে কিমান ধুনীয়া হৈছে। পোৰা কল আপোনালোকে নিশ্চয় এনেদৰে বনাই খাইছে চাগে। যিসকলে খোৱা নাই তেখেতসকলৰ বাবে এইটো ৰেচিপিটো ভাল হ'ব। আপোনালোকে এনেদৰে বনাই খাই চাবচোন, খায়ো ভাল লাগে। আৰু এটা বস্তু বাৰে বাৰে একে ৰেচিপি মানে একেধৰণে বনাই খালে তাৰ টেষ্টটো আমনি লাগে খাই খাই, কিন্তু অকণমান বেলেগ ধৰণে বনাই খালে খাবলৈও ভাল লাগে আৰু খায়ো আমনি নালাগে। সেইকাৰণে এনেদৰে বনালে বস্তুও বেছি নালাগে আৰু বনাবলৈও সহজ, সময়ো কম লাগে। আৰু তেনেহ'লে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।